চকুৰে কিনো কলা হিয়া পমি গ'ল মৰমত তোমাকে লৈ আঁকিছো সপোন তুমি আহিবি নাহিছি বুকুতে ৰং প্ৰণয়ৰে জানিতে হলাহি স্বাগতম জনাইছোঁ আৰু মই এতিয়া আহি আছোঁ গণেশ মন্দিৰলৈ আপোনালোকক দেখাম কোনে কোনে নাই অহা চাব গণেশ মন্দিৰ আৰু লখিমপুৰত থকাসকলেতো গণেশ মন্দিৰ দেখিছে গতিকে মই এতিয়া আহি আছোঁ গণেশ মন্দিৰ তুমি পিছে সুৰ হে পাহৰ বুকু জুৰি তোমাৰে পৰশ মৰমৰ আলসুৱা কলিজাতে মোৰ প্ৰতি উশাহতে মনৰে আকাশতে মোৰ তুমিয়ে আছা পৃথিৱী যেতিয়া শুব জোনাকী নামি মই এতিয়া আছোঁ গণেশ মন্দিৰৰ ভিতৰত আৰু এই গণেশ মন্দিৰটো নাৱেৰে তৈয়াৰ কৰা হৈছে বহুত ধুনীয়া লাগে আঁতৰৰ পৰা চালেও বহুত ধুনীয়া লাগে আৰু নাওখনৰ ওপৰত উঠিলে বহুত ধুনীয়াকৈ সকলোবোৰ তলৰ বস্তুবিলাক দেখিব পাৰি আৰু ৰাস্তাটো দেখি থাকিব পাৰি আপোনালোকে চাই যাওক কেনেকুৱা লাগে বান্ধোনে বান্ধে আমাক মোৰ আপোন কৰে তোমাক প্ৰণয়ৰে মালাধাৰী কিনোৱাল ফুল ৰাতিবোৰ থমকি ৰয় নাযায়ো যেদিন উকাই জীৱন তুমি বিন উকাই জীৱন তুমি বিন পুৰা বহি আছে গোটেইকেইটা এখন হৈছে দলং সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা দলং ইয়াত আহিব পাৰে বহুত ধুনীয়া ইয়াত পাৰ্কো আছে ধুনীয়াকৈ বহিব মেলিব পাৰিব এইকেইটা খাব
হ'ল কি হ'ল টেক টেক মিষ্টাৰে একদম মানে এনেকুৱা উৎপাত কৰি আছে নহয় একদম যাবৰ কাৰণে আৰু এতিয়া পালোহি দুৰ্গা মন্দিৰ গণেশ মন্দিৰ আৰু দুৰ্গা মন্দিৰ একেলগতে আছে মানে ওচৰা ওচৰিকৈ আছে সেইকাৰণে ইয়াতো সোমালোঁ চাওকচোন অকণমান এতিয়া আমি গৈ আছোঁ ঘৰ তেতিয়াহ'লে কেনেকুৱা লাগিলে বন্ধুসকল আমাৰ লখিমপুৰৰ মন্দিৰ দুটা দেখালোঁ মই কিছু অংশ দেখাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই